Prevention of drug addiction and child trafficking in Assam, অসমত মাদক দ্ৰব্য সেৱন আৰু শিশু সৰবৰাহৰ নিবাৰণৰ কাৰণে বিষয়বস্তু আপুনি নিৰ্ধাৰণ কৰাৰ বাবে আপুনি যিমানখিনি নাম ঠিক কৰিছিল অধ্যক্ষ মহোদয় মোৰ নামটো নাছিল কিন্তু সদনত থাকি এক জিয়া অনুভূতিৰ কাৰণে মই একেবাৰে মাটিত লগা দুটামান কথা ক'ব বিচাৰিছো অধ্যক্ষ মহোদয় আজি আমি ড্ৰাগছৰ কথাখিনি সৰকাৰ মানে আমি সকলোৱে এটা সিদ্ধান্ত ল'ব পাৰো নেকি যে আমাৰ যেটো এটা সামাজিক ব্যাধি যেটো আমাৰ সমাজখন নিক্ষেপ কৰি পেলাব যেটো আজি আমাৰ গোটেই জাতিটোক ধ্বংস কৰি পেলাব সেই কথাটোত আমি এটা সৰ্বসন্মত সিদ্ধান্ত লৈ এটা মেছেজ হিচাপে আমি ইয়াৰ পৰা পঠাব পাৰো নেকি অধ্যক্ষ মহোদয় মই চৰকাৰকো এই কথাটো অনুৰোধ কৰিছো মই অনুৰোধ কৰিছো অধ্যক্ষ মহোদয় যে আমাক কোনো বলে নোৱাৰিলে ড্ৰাগছে কিন্তু আমাৰ জাতিটো শেষ কৰি পেলাব এনেকুৱা আপোনাৰ ভিতৰলৈকে সোমাইছে যাৰ হৈছে হিহে গম পাইছে আৰু আমাৰ এজনে কোৱাৰ দৰে আমাৰ উপাধ্যক্ষ ডাঙৰীয়া থাকোতে কৈছিল যে আমি কবলৈও কেতিয়াবা লাজ কৰো নিজৰ কথাত যেতিয়া হয় প্ৰথমে আমাৰ এই চৰকাৰখন আহি নিশ্চয়কৈ এই ব্যৱস্থা লৈছিল প্ৰায়োৰিটি বেচিছত মই ইয়াত থাকি সমৰ্থন কৰিব লাগে নে নালাগে মই নাজানো কিন্তু মই কৈছো যে এই ক্ষেত্ৰত আপোনালোকে যদি আৰু কঠোৰ হয় মই অন্তত ব্যক্তিগতভাৱে আৰু মোৰ দলকো বুজাম যে এই ক্ষেত্ৰত আপোনালোকে যিমান শক্তিশালী পদক্ষেপ ল'ব লাগে সিমান পদক্ষেপ লওক আমি বিনা নিৰ্দায় সহায় কৰিব লাগিব অধ্যক্ষ মহোদয় নহলে কিন্তু সমাজখন ভাঙি চিঙি চুৰমাৰ হৈ গৈছে আমি দিছপুৰ গুৱাহাটীত বহি আছো কিন্তু গাঁৱৰ অকমান জংগল থাকিলে তাতে বহি মোৰ ভাইটো মোৰ ল'ৰাটোৱে কিন্তু তাত ড্ৰাগছ সেৱন কৰি আছে আমি যদি সকলো একগোট হওঁ মই বাকি মূল বেমাৰলৈ যোৱা নাই সকলো যদি একগোট হওঁ তেতিয়াহ'লে নিশ্চয়কৈ এই ব্যাধি আমি যেতিয়া অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এই কথাখিনি উপস্থাপন কৰিছিল আপোনালোকে যদি প্ৰচিডিং চাই মই ইয়াত থাকিয়ে সমৰ্থন কৰিছিলো তিনটা এটা হ'ল সোৰ্স ক'ৰ পৰা আহে সেইখিনি চৰকাৰে কি ব্যৱস্থা লৈ পেলাই সোৰ্সটো নাইকিয়া কৰে সেইখিনি চৰকাৰে কাৰা ব্যৱস্থা লৈ পেলাই কৰক দ্বিতীয়টো হ'ল যে আমাৰ ইয়াত আহি কোনে বিক্ৰী কৰে সেই কথাখিনি অভিজ্ঞ আমাৰ বিষয়াসকলক লগত লৈ তেওঁ কি সোৰ্স কৰে চৰকাৰে সেইখিনি কৰিব কি তৃতীয়টো হ'ল যেটো আমাৰ সেৱন কৰে যোনে খায় হেতু কিন্তু আমাৰে নিজৰ ল'ৰা আমাৰে নিজৰ ছোৱালী আমাৰে নিজৰ সমাজৰ এটা অংগ সেই লোকসকলক আমি এটা মুকলিকৈ আমি তেখেতসকলক ক'ব লাগিব যে তোমালোকে যদি এইটো সেৱন কৰিছা আহা আমি একেলগে কথা পাতো তোমালোকৰ অসুবিধাবিলাক দূৰ কৰাৰ কাৰণে এটা পৰিৱেশ কৰিব লাগিব মই দেখিছিলো কেদিনমানৰ আগত আমাৰ মাননীয় মন্ত্ৰী বিজু হাজৰিকা ডাঙৰীয়াক কেজনমানক লগত লৈ এটা ৰিহেবিলিটেশ্যন চেণ্টাৰলৈ গৈছিল মই আৰম্ভণিৰ দিনা ইয়াক কৈছিলো যে হে সকলক লৈ যদি ৰিহেবিলিটেশ্যন আমি কৰো তেতিয়াহ'লে যোনে ড্ৰাগছ সেৱন কৰিছে কিমান টান এৰাবৰ কাৰণে যোন ভুক্তভোগী যাৰ ঘৰৰ অঙহী বঙি আছে সেই লোকসকলেহে জানে এটা যদি আমি পৰিকল্পিতভাৱে এটা প্ৰচেষ্টা কৰো এক্সপাৰ্টসকলক লৈ পেলাই যদি অধ্যক্ষ মহোদয় এইখিনি ব্যৱস্থা কৰো মই ভাবো যে এই ক্ষেত্ৰত আমি সকলোৱে এটা মেছেজ দি আমি ৰেছপন্সিবিলিটি ফিজ কৰো অধ্যক্ষ মহোদয় আপুনি কওক যে চৰকাৰ পক্ষ বিৰোধী পক্ষ বুলি নাই আমি গোটেই বিধায়কখিনিতো অসম 126 জন বিধায়কেতো অসম আমি যদি ৰেছপন্সিবিলিটি ফিজ কৰি চৰকাৰে যদি বেলেগ কাৰণত যদি সৰ্বদলীয় এখন সভা সৰ্বদলীয় এখন কমিটি কৰিব পাৰে আমি সমষ্টি ভিত্তিক এখন কমিটি কিয় কৰিব নোৱাৰো লাগিলে এজন মন্ত্ৰীকে দিয়ক বা তাৰ বিধায়কজনকে দিয়ক সেই বিধায়কৰ নেতৃত্বত যদি তাৰ সমাজ সচেতকসকলক লৈ থানা ভিত্তিক যদি এখন কমিটি হৈ আমি যদি ড্ৰাগছত বিক্ৰী কৰা লোকসকলৰ পৰা ড্ৰাগছ সেৱন কৰা লোকসকলক আমি চিনাক্ত কৰি দুটা তিনিটা ভাগত যদি আমি বিভক্ত কৰি আমি যদি চৰকাৰী পক্ষ হওক বা বিৰোধী পক্ষ হওক আমি খবৰ দিয়াৰ লগে লগে যদি আমাৰ আৰক্ষীয়ে যদি সেই ব্যৱস্থা কৰে কঠোৰ ব্যৱস্থা লয় তেতিয়াহ'লে মই ভাবো যে এই ক্ষেত্ৰত আমি আলোচনা কৰি আমাৰ ফল ধৰিব অধ্যক্ষ মহোদয় এই কথা বতৰা কৰিবলৈ যাওঁতে কৰবাত দুই এটা আপোনাৰ ঘটনা হৈছে সেই ঘটনাবিলাকক বাদ দি আমি যদি আপোনাৰ এনকাউন্টাৰ জাতীয় কথা বতৰাবিলাক আমি মই মুকলিকে কৈছো অকমান বাদ দি এই ধৰণৰ আমি এনকাৰেজ নকৰি আমি যদি ধৰি লওক কিছু সোৰ্স লাগিব কিছুমান খোৱা মানুহক আপোনাৰ লাগিব আজি মোক বহুতে বেয়া পাব মই নাম ল'ব খুজিছো আনন্দ মিশ্ৰ ডাঙৰীয়া দুই এটা ঘটনা কৰিছে মানুহে আপোনাৰ এটা হৈছে সেইটো বেয়া পাইছে কিন্তু তেওঁৰ দিনত মই নগাঁৱৰ বাসিন্দা হিচাপে কওঁ অলপ কিন্তু ড্ৰাগছ খোৱা ড্ৰাগছ বিক্ৰী কৰা লোকসকলে অলপ ভয় খাইছিল
সেই কথা কিন্তু ক'ব লাগিব। আজিৰ যুগত মই যোৱাকালি আপোনাৰ চামগুৰিৰ পৰা আহিছো, চামগুৰিত আহি দেখিছো তাত ধৰ্মৰ কথা নাই, কিন্তু সেইটোত চব এক, সকলো জাতি জনগোষ্ঠী এক হৈ পেলাই ড্ৰাগছ কৰে। অকমান আপোনাৰ সেইটোত আৰু আপোনাৰ এইবিলাক কথা বতৰা নাহে, এইবিলাক গোটেই জাতি ধ্বংস হ'ব অধ্যক্ষ মহোদয়। মই দেখিছো অকমান আপোনাৰ জংঘল, মই গাড়ীখন যোৱা আজিকালি চিকিউৰিটি নাই কাৰণে মই য'তে ত'তে সোমাই যাব পাৰো, চিকিউৰিটি লৈ এনেকে যাওঁ, গৈ থকাৰ লগে লগে কেইটামান ল'ৰা দৌৰিছে, তাত দুটামান মোৰ চিনাকি। মই গাড়ীখন লগাই যেতিয়া চালো, দেখিছে যে সেই ল'ৰাখিনিয়ে একেলগে আপোনাৰ ড্ৰাগছ সেৱন কৰি আছে, কিন্তু পলিটিকেলি কেনেকে বেলেগ বেলেগ দলৰ বেলেগ বেলেগ ধৰ্মৰ, কিন্তু ড্ৰাগছৰ ক্ষেত্ৰত সকলো এক, ড্ৰাগছৰ ক্ষেত্ৰত সকলো। অধ্যক্ষ মহোদয়, এই কথাটো খুব গভীৰভাৱে ল'ব লাগে। এই কথাটো খুব আপোনাৰ মই ভাবো যে চৰকাৰে আৰু প্ৰায়ৰিটি ভিত্তিত যদি দৰকাৰ হয়, ইয়াত যদি সদনত যদি পইচা লাগে আমি পইচা দিব লাগে, চ'ৰ্চ কেনেকে ল'ব লাগে চ'ৰ্চ কৰিব লাগে আমি, আৰু এইখিনি ক্ষেত্ৰত যদি আমি নকৰো, যিমানে আমি নকৰো অধ্যক্ষ মহোদয়, মাজতে এটা কথা মই ক'ব লাগিব, ভাল পাই বেয়া পাই মোকো কওঁতে বেয়া পাব পাৰে, যে চৰকাৰে মুঠতে এইটো প্ৰায়ৰিটি দিছিল, প্ৰায়ৰিটি দিয়াৰ ফলত কিবা কাৰণত বোধহয় এতিয়া প্ৰায়ৰিটিটো কমাই দিছে নেকি, মোৰ তেনেকুৱা এটা লাগিছে। সেই কথাখিনি কিন্তু আজি আমি মই ভাবো যে এটা অধ্যক্ষ মহোদয় এটা বাৰ্তা যাওক যে আমি সকলোৱে এইটো ক্ষেত্ৰত এক, আমাৰ নিজৰ জাতিটোক বচাব লাগিব, মোৰ নিজৰ ল'ৰাটোক বচাব লাগিব, আৰু এটা অধ্যক্ষ মহোদয় এইটো কথা ক'ব খুজিছো, আৰু এটা বস্তু, এদিন কি হ'ল আমি শুনিছিলো, এদিন কেবিনেটত শৰদ পাৱাৰ ডাঙৰীয়া কেবিনেটত যাব পৰা নাছিল, তেওঁ মন্ত্ৰী আছিল, কিন্তু এটা বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ মই শুনিলো যে তেওঁ এয়াৰপৰ্টৰ পৰা ঘূৰি আহি পেলাই তেওঁ সেইখনত গৈছিল, কিয়? গুটখাটো বন্ধ কৰিবৰ কাৰণে। তেওঁ নিজে গুটখা খাই তেওঁ কেঞ্চাৰ হৈছিল অধ্যক্ষ মহোদয়। এই গুটখাটোৱে আমাক কিন্তু শেষ কৰিব। আজি আপোনালোকে চাওক, যিকোনো এটা পৰিৱেশত পিক পেলাই এইটো সদনত কোৱা কথা হয়নে নহয় নাজানো, গোটেই পৰিৱেশটো আপোনাৰ বেয়া কৰি দিয়ে। গতিকে গুটখাৰ ক্ষেত্ৰতো অধ্যক্ষ মহোদয়, এইটো আমি হেৰি বুলি কওঁ, শিখৰ বুলি কওঁ। আমাৰো দুই এক বিধায়কক দেখিছো শিখৰ খাই একেবাৰে লিপষ্টিক লোৱাৰ নিচিনা উত্তু হৈ থাকে। শিখৰ বস্তুটোকো অকমান অধ্যক্ষ মহোদয় চাব লাগে। এইখিনিয়ে কিন্তু আমাৰ যে আপোনালোকে চাব যে আমাৰ অৰ্থনীতিত বহুত আপোনাৰ গুচি গৈছে এই কেঞ্চাৰ বেমাৰৰ কাৰণে। কেঞ্চাৰ বেমাৰত আমি সমষ্টি ভিত্তিতে হওক বিভিন্ন ক্ষেত্ৰত, আৰু ওৱান অফ দ্য মেইন ৰিজন চিগাৰেটতকৈ আপোনাৰ শিখৰ বুলি বহুতে কৈছে। সেইকাৰণে মই পটককৈ অধ্যয়ন কৰোঁতে মই নেটত চালো, আজিকালি বাহিৰত আমেৰিকা হওক লণ্ডনে হওক, বেমাৰটো হোৱাৰ আগত প্ৰিভেনশ্যনৰ কাৰণে বেছি পইচা খৰচ কৰে, বেমাৰটো হোৱাৰ পিছত খৰচটো কম কৰে। গতিকে আমাৰ এই বেমাৰ, এই ড্ৰাগছৰ ক্ষেত্ৰত আমি ৰিহেবিলিটেশ্যন চেণ্টাৰ অলপ বেছিকৈ কৰিব পাৰোঁ নেকি? মই সেইদিনা দেখিছিলোঁ কথাবিলাক কোৱাতে যে ডিষ্ট্ৰিক্ট ৱাইজ ৰিহেবিলিটেশ্যন চেণ্টাৰ কৰিব পাৰি নেকি। এইবিলাক কৰাৰ ক্ষেত্ৰত আমি চবকে কাউন্সিলিং কৰিব লাগে, এইবিলাক ক্ষেত্ৰত স্কুলবিলাকত কৰিব লাগে। আৰু আমাকতো চবেই ভাবে যে অমুক দলৰ চোৰ বেলেগ, ড্ৰাগছৰ ক্ষেত্ৰত আমি সকলোৱে একেলগে যাব লাগে, আৰু ড্ৰাগছৰ ক্ষেত্ৰত সকলোৱে একেলগে আমি এটা মাদক দ্ৰব্য ড্ৰাগছ নিবাৰণৰ কাৰণে আমি সকলোৱে এটা সপ্তাহ ল'ব লাগে। এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ মন্ত্ৰীসকলো থাকক, মহন্তত নিজে এইবিলাকত আগভাগ লৈ আমি এইটো কিন্তু আপোনাৰ যদি আমি কৰিব পৰা নাযায়, মই ভাবো যে আমি যিমানে অংক কৰি নাথাকো কিন্তু আমি মনত লুকাই ৰাখি মোৰ ল'ৰাটো ড্ৰাগছ খাই মোৰ অংগী ড্ৰাগছ খাই নিশেষ হৈ যাব, গোটেই জাতিটো শেষ হৈ যাব। মই অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জনাইছো যে এই ক্ষেত্ৰত বাস্তৱসন্মত এটা সিদ্ধান্ত লওক। এটাকে কৰি যদি আপোনালোকে থানা ভিত্তিত কমিটি কৰে, বা আমাৰ যদি কলেজসমূহত স্কুলসমূহত যদি আমাৰ মিটিং কৰে, সেই ধৰণৰ কথা বতৰা কৰি ৰাজনৈতিক সচেতনতাৰ লগতে তিনিটা বিষয়ত, প্ৰথমে চ'ৰ্চটো বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ হওক, ইয়াত বিক্ৰী কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ হওক, আৰু আমাৰ ল'ৰা ছোৱালীসকলক যাতে কোনো ধৰণৰ মনোকষ্ট নিদি অপেনলি কথা বতৰা পাতি নিজৰ ল'ৰাটোৰ লগত কথা পাতি সেইসকলক যাতে এই বেমাৰটোৰ পৰা, সামাজিক ব্যাধিৰ পৰা নাইকিয়া কৰিব পৰা যায়, এই ইনিচিয়েটিভক মই ধন্যবাদ জনাই এই কথাখিনি ৰাখিলোঁ অধ্যক্ষ। ধন্যবাদ শ্ৰী আমিনুল ইছলাম।